নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গাহৰিৰ লিভাৰ টনিক আৰু ভিটামিন এই মিনাৰেল মিক্সাৰ এইবোৰৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। এইটো হৈছে ফেৰলিফ। এইটো গৰু, ছাগলী, গাহৰি এইবোৰক দিব পাৰে। এইটো লিকুইড হয়, ছাপ্লিমেণ্ট। এইটো খুব ধুনীয়া, এইটো লিভাৰৰ কাম কৰে। ইয়াৰ দাম হৈছে 155 টকা। এইটো আপোনালোকে পেলুৰ যিটো ঔষধ দিব, তাৰে ফিডিনাৰ পৰা 3 দিনলৈকে দিব গাহৰিক, পোৱালি হওক বা ডাঙৰে হওক। এইটো খুব ধুনীয়া। এইটো আৰু ইয়াৰ গাহৰিৰ চেহেৰাটো খুব ধুনীয়া হয়। এইটো দিয়াৰ পিছত অলপ চাইনিংটো আহি যায় গাহৰিৰ। এইটো মই ব্যৱহাৰ কৰি খুব ভালে পাইছোঁ। ইয়াৰটোৱে মই দি আছোঁ, আৰু আগতে মই বেলেগ কোম্পানী দি আছিলোঁ, সিমান এটা ভাল পোৱা নাই মই। আৰু কিছুমান লিভাৰৰ আছে, এইবোৰ মানে খুব স্মেল ওলায়, মানে গাহৰি খাব নোখোজে, বহুত গোন্ধ ওলায়। এইটো কোনো ধৰণৰ গোন্ধ নাই, এইটো খুব ধুনীয়াকৈ খায় গাহৰিয়ে, আৰু এইটো লিভাৰৰ কাৰণে খুব ভাল, গাহৰি হওক বা যিকোনো জন্তুৰ বাবে। আৰু এইফালে মই মিনাৰেল মিক্সাৰ আনিছোঁ। এইটো হৈছে খুব ভাল, কলভেট গল্ড বুলি কোৱা। আগতে মই বেলেগ মিনাৰেল মিক্সাৰ ইউজ কৰিছিলোঁ, ভালে পাইছিলোঁ, কিন্তু আজি এইটো মোক দি দিছে। এইটো ব্যৱহাৰ কৰি চাওক এবাৰ, খুব ভাল পাব বুলি ৰিজাল্টটো। সেইবাবে মই আজি এইটো লৈ আনিলোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। এইটো হৈছে এক প্ৰকাৰৰ ছাপ্লিমেণ্টে। এইটো লিভাৰৰ অলপ কাম কৰে। এইটো সিহঁতৰ তাৰমানে হজমিটো ঠিক কৰে। এইটো খুব ধুনীয়া, আপোনালোকে ব্যৱহাৰ কৰি চাব একবাৰ। মিনাৰেল মিক্সাৰ ভালে পাব আপোনালোকে। ইয়াৰ প্ৰাইচ হৈছে আপোনাৰ, এইটো 1 কেজিৰ পেকেট হয়। ইয়াৰ প্ৰাইচ হৈছে 200 টকা। ইয়াতে লিখা আছে, এইফালে 200 টকা আছে। খুব ধুনীয়া। মই বেছি ব্যৱহাৰ নকৰোঁ এইবোৰ, তথাপিও এইবাৰ মই য'ৰ পৰা গাহৰিৰ বাবে দানা বা মেডিচিন আনি থাকোঁ, তেখেতে আজি আনিব দিলে, ভাল পাব বুলি ৰিজাল্টটো, সেইবাবে লৈ আহিলোঁ। চ' বন্ধুসকল, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। মই কিন্তু ভালেই পাইছোঁ। মই আৰু নেক্সট ভিডিঅ' আপোনালোকক জনাম কেনেকুৱা পাইছে এই ব্যৱহাৰ কৰি। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে আজিৰ ভিডিঅ'। আৰু মই গাহৰি পোৱালি ল'বলৈ যাম আজি বা কালিৰ ভিতৰত। সেইটো গাহৰি পোৱালিটো মই আপোনালোকক দেখুৱাম। ধন্যবাদ।